গাইস এবাৰ ৰান্ধনীটো বেলেগ হৈ গ'ল আমাৰ সিংফুং মাংৰে দিস ইজ সিংফুং মাংৰে বগাই নহয় এই মাত্ৰ কোৱাটো সিংফুং আগে খাই চাওঁ কেনেকুৱা লাগে বেয়া টেষ্টি বে এতিয়া মই তলা খুলিম নখোলে এইটো নহয় চাবিটো এইটোহে খুল গয়া আজি সৰু সুৰা এটা খানা তো বগাই ভাই কি কৰি আছ তো গাইছ আমি ইয়াতে খানাটো হ'ব এতিয়া আইতাজনীৰ ঘৰত তো মজা আছে ইয়াতে আজি গাহৰিৰ লগত খানা এটা আয়োজন কৰি দিছোঁ তো ভাই গাহৰি ভাল লাগিছে কেনেকুৱা ভাল লাগে না গাহৰি খাই ভাল লাগিছে গাহৰি খাই ভাল লাগে ছাবস্ক্ৰাইব কৰি দিবা বুলি ক সাবস্ক্রাইব কৰি দিবা কি বস্তু সাবস্ক্রাইব কৰি দিবা চাক্কাক কৰি দিবা দেই গাইছ চাক্কাক নলিনী বঢ়িয়া ই কৈছে দেই চাক্কাক কৰি দিবা গাইছ চাক্কাক গাহৰিৰ পৰা প্ৰথমতে সেইটো সিজাই ল'ব আৰু গাহৰিটো ধুনীয়াকৈ বীজাণু মুক্ত হ'বৰ কাৰণে এইজনী আমাৰ ৰান্ধনী দেই আজি তাৰপিছত এয়া আলু ৰচুন পিঁয়াজ আৰু এইজনী আমাৰ গুচোৱা মানুহজনী লগতে আছে আমাৰ এইটো গাহৰি পৰ্ক ৰেচিপি আজি মালটো পুৰা ৰঙা ৰঙা দিছে বে ৰঙা হয় আকৌ সেক্সি মানে এইজনীও হ'ল আমাৰ হাতা হয় না এইখন হাতেশ্বৰী লৰাই দিয়ক পৰা ৰঙা দেখিছে বেছিকে তেল মাংস নাই আজি তেল মাংস নাই নাই এনেকুৱাই ভাল লাগে বেছি তেল হ'লে খাই ভাল লাগে তেল মাংস নাহে পিতাই কাঠ মাংসই ভাল লাগে কাঠ মাংসটোতো যিমান এইয়া গ'ল পিঁয়াজ ন পিঁয়াজ তেল লৰাই থাক তো গাইজ ওচৰলৈ তো গাইজ চাউল ধুই আছোঁ আমাৰ ফালে এনেকৈ ধুই আপোনালোকৰ ফালে কেনেকৈ ধুই কমেণ্ট তহঁতক এটা কুৱেশ্যন কৰিম হা কুৱেশ্যন এটা কৰিম হা ছোৱালী মানুহে কি আগফালে লৈ ভাল পায় ক ছোৱালী মানুহে কি আগফালে লৈ ভাল পায় ছোৱালী মানুহে আগফালে লৈ খুব মানে ভাল পায় বেছিকৈ আগফালে লৈয়ে ভাল পায় মানে কোনটো হা কোনটো তই ক নাজানো মোৰ আইডিয়া নাই কি হ'ব এইটো আগফালে মানে কান্ধটো লওঁ কান্ধত নলয় হাততে লয় শুনে হয় কিন্তু অলপমান বেলেগ হয় আগফালে ফোনটোৱে লয় আৰু একো নলয় সিহঁতে ছোৱালী মানুহে বেছিকৈ লয় ভাল পায় চেলফি আগফালে দি এটা সুধিম হা তই ইমান টান সুধ মোৰ টান নহয় এবাৰ সহজ কবিনে হাতেৰে ধৰে ভৰিৰে মাৰে হাতেৰে ধৰে ভৰিৰে মাৰে অ'কে হাতেৰে ধৰে ভৰিৰে মাৰে নাই কোনো আইডিয়া নাই মই গম নাপাওঁ হাতেৰে মইতো ভৰিৰে মাৰে হাতেৰে এতিয়া ধৰিলো কঠীয়া হা কঠীয়া কঠীয়া সেইটোৱে হ'ব হাতেৰে ধৰে ভৰিৰে মাৰে হাতলিটো কঠীয়া কি তই গোটেই বছৰটো মাৰি থাক নেকি তুমিতো কোৱা না বছৰটো মাৰে বুলি তুমি কৈছা কি হাতেৰে ধৰে ভৰিৰে মাৰে নোৱাৰ সেইটোৱে হয় আৰু না বেলেগ হয় মানে কি গোটেই বছৰটোৱে মাৰি থাকে তই মাৰি থাকে মানে প্ৰায়ে মাৰি থাকে মানে মানে কেনেকুৱা কামত ব্যৱহাৰ হয় যিকোনো কামত হাতেৰে ধৰে ভৰিৰে মাৰে এইটো চাইকেল বঢ়িয়া ভাত হৈ আছে বাছ কেইটা চিটি মাৰিলে তিনিটা নাই কোনো চিন্তা তিনিটা চিন্তা বন্ধ কৰি দিয়া লগৰ কেইটা পূৰা লেলাই আছে মই দেখাই আছোঁ খানা খাব আহিলে খানা খাব আহিছ নে লেলাব আহিছ খানা খাব আহিছ নে খানা খাব আহিছে আকৌ এনজয় কৰক পুৰা ন This is pork boil
বইল কৰি থৈ দিয়া আছিলে তাত ধুনীয়াকৈ গাহৰি সোমাই গ'ল গাহৰি গুচি গ'ল গাহৰি গুচি গ'ল এতিয়া অলপ লৰাই ধুনীয়াকৈ আৰু হালধিটো দি দিম ভিডিঅ'টো চাই থাকক এনজয় কৰক পুৰা এইবাৰ ৰান্ধনীটো বেলেগ হৈ গ'ল আমাৰ চিংফুং মাংৰে দিছ ইজ চিংফুং মাংৰে আৰু এয়া মাংস পুৰা গাহৰি বনাই আছে আমাৰ চিংফুং কি আছিলে চিংফুং চিম্পুং মাংৰে নামটো কৈ দে বগাই বগাই নহয় এই মাত্ৰ কোৱাটো চিম্পুং কি আছিলে চিংফুং মাংৰে চিম্পুং মাংৰে অঁ বঢ়িয়া এয়া মাংস এতিয়া আৰু হ'লে আৰু খোৱাটো মজা আছে দেখাইছোঁ চাই থাকক পুৰা ভিডিঅ'টো পুৰা এনজয় কৰক স্কিপ নকৰাকৈ কমপ্লিট চাব দেই চাচোন শুনটো নাই হৈ আছে ৰেডি নে খাবৰ কাৰণে ইসি বাত পে হৈ যায় তালিয়া এয়া মাংস ভাত কেনেকুৱা মজা বেয়া এক্সাইটেড খালেহে গম পাম ৰ'বা মই পিঁয়াজটো লৈ আহোঁ তো গাইজ পিঁয়াজটো লৈ ল'লোঁ মজাছে ইয়ে দেখো তো গাইজ খাবৰ কাৰণে হৈ গ'ল আগে খাই চাওঁ কেনেকুৱা লাগে বেয়া টেষ্টি বে তম কেনেকুৱা লাগিছে কচোন একদম মজা টেষ্টি মাংস এপিচ খাই দে ধন বঢ়িয়া নে মই চেণ্টতে গম পাইছোঁ যে মাংস ধুনীয়া এ মজা বগাই ভাই ছাবস্ক্ৰাইব কৰি দিবা এয়া তো খাই লওঁ ভিডিঅ'টো চাই থাকিব খাই বৈ মেলি পূৰা বাচন ধুব লাগি গৈছে এই বকাই হ'ব না 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 ধৰি লোৱা ভালকৈ ধৰি লোৱা নেপেলাবা তোমাৰ মাইকীজনী অঁ বঢ়িয়া তো গাইজ ভাত পানী খাই বৈ মেলি ওলাই গুচি আহিলোঁ তো আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰিব যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব থেংক ইউ